কোৱা নিগেটিভ মাৰ্কিং নাই ভয় কৰিব নালাগে টাইম ইমান নোপোৱা সময় ইমান দিবলৈ আমি পাঁচ অপশ্যন আৰু দুবাৰ তোমালোকে সুযোগ পাবা গম পাইছেনে মই তোমালোকে বুজি পোৱা নাই চাগে ন প্ৰথম এটেম্প তোমালোকক গ'ল 30 মাৰ্কছ গ'ল ছেকেণ্ড এটেম্পত তিনিটা অপশ্যন থাকিলে তিনিটা অপশ্যনৰ পৰা যদি শুদ্ধ উত্তৰটো দিয়া তেতিয়া 20 মাৰ্ক পাবা ঠিক আছে মোৰ দেশ প্ৰথমটো কৈছে হয়নে মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা কৈছে হয়নে সেইটো নহয় লাষ্ট দুটা অপশ্যন আছে এটা হৈছে শস্যৰ পথাৰ মানুহ আৰু সুগন্ধি শিপা সেই দুটাৰ ভিতৰত যদি শুদ্ধটো কোৱা তোমালোকে 10 নম্বৰ পাই যাবা সুগন্ধি শিপা হয় নে নহয় তেওঁলোকে শুদ্ধ উত্তৰ দিবলৈ সক্ষম নহ'লে আৰু শুদ্ধ উত্তৰটো এটাই থাকিলে শস্যৰ পথাৰ মানুহ টিম ডি তোমালোকৰ কোনটো আছিলে চালা খাদ্য খোৱাৰ পাছতেই মই তেওঁলোকক দেখুৱাই ল'লোঁ চ' 21 বছৰীয়া এজন যুৱক যিখন ফটোত আছে 21 বছৰীয়া এজন যুৱক 2024 চনৰ 12 ডিচেম্বৰ চাইনিজ গ্ৰেণ্ড মাষ্টাৰ ডিং লিয়েনত ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ পৰাজিত কৰিছিলে ঠিক আছে যিখন ফটোত তোমালোকে ব্যক্তিজন দেখিছিলা তেখেতে 2024 চনৰ চাইনিজ গ্ৰেণ্ড মাষ্টাৰ ডিং লিয়েনত পৰাজিত কৰিছিলে আৰু 2025 চনৰ 17 জানুৱাৰীত দ্ৰৌপদী মুৰ্মুৱে তেখেতক মেজৰ ধ্যানচাঁদ খেল ৰত্ন পুৰস্কাৰে পাইছিলে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা পাইবলৈ সক্ষম হৈছিলে কোন হয় তেখেত অপশ্যন কেইটা আছে দামৰাজু গোকেশ ৰামেশ বাবুৰ প্ৰজ্ঞানন্দা অৰবিন্দ চিত্ৰাৰম্বন অৰ্জুন এৰিকাইছে ফাৰ্ষ্ট এটেম্প্ট নহয় ভুল উত্তৰ ছেকেণ্ড এটেম্প্ট থাকিলে তোমালোকৰ প্ৰজ্ঞানন্দা ৰামেশ বাবু প্ৰজ্ঞানন্দা অৰবিন্দ চিত্ৰাৰম্বন গোকেশ দামৰাজু তিনিটা অপশ্যন থাকিলে আটাইকেইজন চেছ প্লেয়াৰ কিন্তু ইয়াৰ সময় ইমান নোপোৱা বেছি সময় লৈ লৈছা কোৱা তোমাৰ কোৱাচোন মাইক্ৰফোন আছে কোৱা নামটো কোৱা গোকেশ দামৰাজু হয়নে শুদ্ধ উত্তৰ তেওঁলোকে ছেকেণ্ড এটেম্প্টৰ কাৰণে 20 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পিছত টিম ABCD ই কোনটো আছিলে প্ৰশ্ন প্ৰশ্ন 1 আছিলে 8 ওকে মই যিজন ব্যক্তিৰ কথা ক'বলৈ গৈ আছিলোঁ তেখেত আছিলে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ গম পাইছেনে তেখেত আছিলে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ কিন্তু আমি তেখেতক পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হিচাপে নাজানো তেখেতক জানো অসমীয়া চলচ্চিত্ৰলৈ যোগোৱা অৱদান আৰু অসমীয়া সাহিত্যলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবেহে তেখেতক আমি অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান আৰু অসমীয়া চিনেমা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেহে জানো আৰু তেখেত আছিলে আমাৰ যিখন শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক যিটো প্ৰথম সম্পাদক যিজন আছিলে গম পাইছানে আৰু প্ৰান্তিক আলোচনীখনৰো প্ৰথমগৰাকী সম্পাদক আছিলে কোন হয় তেখেত উত্তৰকেইটা আছে শংকৰ বৰুৱা ৰেৱতী মোহন দত্ত চৌধুৰী জাহ্নু বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া ফাৰ্ষ্ট এটেম্প্ট ৰেৱতী মোহন দত্ত চৌধুৰী নহয় ছেকেণ্ড এটেম্প্ট অপশ্যন কেইটা শংকৰ বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া জাহ্নু বৰুৱা শংকৰ বৰুৱা অপশ্যন কেইটা শংকৰ বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া জাহ্নু বৰুৱা সফুৰা শিশু আলোচনী প্ৰথমগৰাকী সম্পাদক আৰু প্ৰান্তিকৰ প্ৰথমগৰাকী সম্পাদক কোৱা
যিহেতু তোমালোকৰ নিগেটিভ মাৰ্কিং নাই আৰু ইমান সময় নোপোৱা দেই ভৱেন্দ্ৰনাথ শইকীয়া জাহ্নু বৰুৱা আৰু শংকৰ বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া হয়নে নহয় ভৱেন্দ্ৰনাথ শইকীয়া হয়নে হয় টিম ইয়ে ছেকেণ্ড এটেম্পটৰ কাৰণে 20 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পিছত টিম এফ এফ কোনটো নম্বৰ আছিলে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 মানুহগৰাকী চোৱাচোন চাইছা মানুহগৰাকী ফটোখন হয়তো চিনাকি নহ'ব পাৰে কিন্তু মই বৰ্ণনা কৰি দিছোঁ তেখেতক হাৰগিলা বাইদেউ হিচাপে জনা যায় হাৰগিলা বাইদেউ বুলি জনা যায় তেখেতক হাৰগিলা বাইদেউ গম পাইছেনে অসমৰ এগৰাকী মহিলা আৰু 2022 চনত তেখেতে ৰাষ্ট্ৰসংঘৰ যিটো পৰিৱেশ বিষয়ক সৰ্বোচ্চ সন্মান চেম্পিয়নছ অফ দ্য আৰ্থ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু মহিলাৰ দ্বাৰা পৰিচালিত এটা সংগঠন হাৰগিলা আৰ্মি তেখেতৰ নেতৃত্বত চলি আছে এতিয়া প্ৰশ্নটো হ'ল এই মহিলাগৰাকী কোন বা হাৰগিলা বাইদেউবিলাকে বাইদেউ বুলি অসমৰ কোনগৰাকী মহিলাক জনা যায় কোন হয় অপশ্যন লাগিব বিৰুবালা ৰাভা পূৰ্ণিমা দেৱী বৰ্মন সংযুক্তা দত্ত নেহা বৰুৱা বিৰুবালা ৰাভা সংযুক্তা দত্ত নেহা বৰুৱা আৰু পূৰ্ণিমা দেৱী বৰ্মন বিৰুবালা ৰাভা নহয় ভুল উত্তৰ তেখেতে ডায়েৰী হত্যাৰ বাবে বা কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতি আহিছিল বিৰুবালা ৰাভাই তাৰপিছত থাকিলে সংযুক্তা দত্ত পূৰ্ণিমা দেৱী বৰ্মন আৰু নেহা বৰুৱা নেহা বৰুৱা ভুল উত্তৰ লাষ্ট অপশ্যন পূৰ্ণিমা দেৱী বৰ্মন আৰু সংযুক্তা দত্ত পূৰ্ণিমা দেৱী বৰ্মন হয়নে শুদ্ধ উত্তৰ লাষ্টত তেওঁলোকে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে 10 নম্বৰ পাইছে জি কেই নম্বৰ আছিলে প্ৰশ্ন কুৱেশ্যন নম্বৰ 3 অ'কে চোৱা আমাৰ অসম বৈভৱ ন শুনিছানে অসম বৈভৱ শুনিছানে অসম বৈভৱ আমাৰ অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান ঠিক আছে বৰ্তমানলৈকে 3জন ব্যক্তিয়ে লাভ কৰিছে ইয়াতে মই 4জন ব্যক্তিৰ নাম ক'ম তাৰ ভিতৰত এজনে অসম বৈভৱ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাই সেই ব্যক্তিজনৰ নামটো ক'ব লাগে বুজি পালানে বৰ্তমানলৈকে 3জনে পাইছে কিন্তু ইয়াত ভিতৰত এজন আছে যিজনে অসম বৈভৱ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাই সেইজন কোন ৰতন টাটা ৰাণা প্ৰতাপ কলিতা ডক্টৰ তপন শইকীয়া লাভলীনা বৰগোহাঁই ফাৰ্ষ্ট লেটাৰ ৰতন টাটা ৰাণা প্ৰতাপ কলিতা ডক্টৰ তপন শইকীয়া লাভলীনা বৰগোহাঁই ডক্টৰ তপন শইকীয়াই পাইছিলে ঠিক আছে দ্বিতীয়বাৰ পাইছিলে তেখেতে ৰতন টাটা ৰাণা প্ৰতাপ কলিতা লাভলীনা বৰগোহাঁই পোৱা নাই কোনে লাভলীনা বৰগোহাঁই হয়নে হয়নে নহয় লাভলীনা বৰগোহাঁই চিয়'ৰ হয়নে নহয় লাভলীনা বৰগোহাঁই এই 3জনৰ ভিতৰত লাভলীনা বৰগোহাঁই অসম বৈভৱ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাই শুদ্ধ উত্তৰ ছেকেণ্ড এটেম্পটত টিম জিয়ে 20 নম্বৰ লাভ কৰিছে আৰু প্ৰথম ৰাউণ্ডৰ শেষত মই স্ক'ৰ বৰ্ডো চলাই আহিছোঁ ডিম্পু শইকীয়াক মই নম্বৰখিনি কৈ দিবলৈ অনুৰোধ কৰিলোঁ প্ৰথম ৰাউণ্ডৰ অন্তত এ টিমে 30 নম্বৰ পাবলৈ সক্ষম হৈছে বি টিমে 35 বি টিমে 35 মাৰ্কছ চি টিমে নম্বৰ পাবলৈ সক্ষম হোৱা নাই ডি টিমে 25 মাৰ্কছ ই টিমে 25 মাৰ্কছ এফ টিমে 10 মাৰ্কছ আৰু জি টিমে 25 মাৰ্কছ পাবলৈ সক্ষম হৈছে এতিয়া প্ৰথম ৰাউণ্ডৰ অন্তত বি টিম প্ৰথম হৈ আছে এ টিম দ্বিতীয় হৈ আছে ডি আৰু ইৰ নম্বৰ ডি ই আৰু জি নম্বৰ সমান হৈ আছে 3 নম্বৰত আছে